নমস্কাৰ জনালো সকলোকে মোৰ ইউটিউব চেনেললৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত যিহেতু ময়ো ভালে আছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ যিহেতু মই যোৱাকালিয়ে ঘৰলৈ আহিলোঁ আৰু আহোঁতে বহুত বেছি দেৰি হৈ গ'ল মানে সন্ধিয়াই হৈ গ'ল আৰু ঘৰৰ মানে অৱস্থা ইমানে বেয়া হৈ গৈছে মই যোৱাকালি একো কাম কৰিব নোৱাৰিলোঁ ঘৰৰ আজিৰ পৰা মানে কৰিছোঁ আৰু ইমান লেতেৰা হৈছে নহয় পুৰা ঘৰ চৰ মানে পুৰা চাফা কৰিছোঁ আৰু আজি মানে আমাৰ ঘৰত এখন ভোগ দিয়া কথা আছে গতিকে গোটেই ঘৰ মানে চাফা কৰি আছোঁ ৰাতিপুৱাৰ পৰা চাফা কৰি আছোঁ আৰু যেহেতু অকল ঘৰ চাফা কৰাই নহয় কাপোৰ কানি মানে গোটেই মানে ধুইছোঁ গতিকে গোটেই দিনটোৱে লাগিলে আৰু এতিয়া মই ধুনীয়াকৈ মানে পকীখিনি মুচি আছোঁ আৰু তলিখিনি আৰু আমাৰ গোসাঁই ঘৰৰ পৰা মানে মুচি আহিছোঁ আপোনালোককো অকণমান দেখুৱাই আছোঁ তেনেহ'লে বলকচোন কামখিনি একদম সোনকালে শেষ কৰোঁ কাৰণ সন্ধিয়াই মানে ভোগ দিয়া কথা আছে আৰু ভোগটো মই নিদিওঁ কিন্তু মায়ে দিব আৰু তথাপিও ঘৰখন হৈ দিব যেতিয়া ধুনীয়াকৈ ঘৰটো চাফা কৰিবই লাগিব নহয় জানো গোসাঁই থকা ৰুমৰ পৰা ধুনীয়াকৈ মুচি আহিলোঁ আৰু এইফালে মাজৰ ৰুমটো মুচিলোঁ আৰু এতিয়া বাৰাণ্ডা মুচি আছোঁ আৰু এটা ৰুম বাকী আছে এইফালে কিনাৰৰ ৰুমটো মানে মুচাই নাই আগত বাৰাণ্ডাটো মুচি কৰি লওঁ কাৰণ মানুহ অহা যোৱা কৰি থাকে তেনেকুৱা মানে ভিজা হৈ থাকিলে ভাল নালাগে কথা থাকিবলৈ মই আগত সেইটো কাৰণে বাৰাণ্ডাটো মুচি দিছোঁ আমাৰ ইয়াত চব নেগুনি ঘৰৰ নিচিনা একদম মানে সৰু সৰু ৰুম ধেৰে আছে আৰু এইফালে এটা লৈ লৈছোঁ ডাঙৰ এটা লাখুটি কাৰোবাক মাৰিব যাম বুলি ভাবিছে নেকি বাৰু মাৰিবলৈ নাযাওঁ কিন্তু ৰাতিপুৱাতে মানে টুচুক মিলি থৈ দিছিলোঁ কোবাই দিলে অকণমান মানে পাতলা হয় গতিকে অকণমান মানে মাৰি দিম তাৰপিছত গাৰু আছে একদম আজি টিঙৰ ওপৰত মেলি দিছোঁ দেই টিঙৰ ওপৰত মানে মেলিলে খুব ধুনীয়াকৈ ৰ'দ পায় আৰু আমাৰ ইয়াত দেখিছে নহয় কিমান বাঁহ গছ ভালকৈ মানে ৰ'দ নাপায় গতিকে টিঙৰ ওপৰতে মেলিব লগা হৈছে আৰু এইফালে টুচুকটো মানে অকণমান কোবাই কৰি আৰু লৈ যাম ভিতৰলৈ এইফালে আমাৰ স্মৃতি চুনু স্মৃতি আহিছে আমাৰ শুনু শুনু ইমান ধুনু ধুনু লাগিছে এইফালে আমাৰ পেহীহঁত ফুৰিবলৈ আহিলে দেই আজি আমাৰ ঘৰত আৰু এইফালে আমাৰ মাইনাক ডাঙৰ মাইনাই লৈ ঘূৰি ফুৰিছে যোৱাকালি মানে ঘৰত অহাৰ পৰা তাই আৰু মোৰ কোচত মানে থাকিবলৈ পোৱা নাই মাইনাই লৈ কিমান ঘূৰি ফুৰিছে চাওক আগবেলা সময়ত যিমানকণ পাৰোঁ মানে চাফা কৰিলোঁ চোতালকণ এয়া চাওক ইমানকণ কৰিলোঁ চাফা বাকীখিনি এইখিনি লেতেৰা আছেই দেই চাফা কৰিবলৈ আছে আৰু বন ৰুকা কামটো কিন্তু বহুত কষ্ট দেই বহুত ভাগৰ লাগে মই মানে লাহে লাহেকৈ কৰি আছোঁ আগবেলাকণত অকণমান কৰিলোঁ এতিয়া গতিকে আবেলি হৈছে অকণমান ঠাণ্ডাও পৰি থাকে এতিয়া অলপমান চাফা কৰিম আৰু অহা যোৱা বাটটো অকণমান চাফা কৰিম যিমানখিনি পাৰোঁ মানে কৰি থৈ যাম কাৰণ ইমান দিনৰ কাৰণেও ঘৰত অহা নাই মাত্ৰ 5-6 দিনৰ কাৰণে আহিছোঁ ল'ৰা ছোৱালীবোৰৰো স্কুল মানে আছে সিহঁতৰ পৰীক্ষা শেষ হোৱা নাই গতিকে ঘৰত মানে যিমান দিন থাকোঁ চাফা কৰি মেলি আৰু থৈ যাম আৰু এইফালে আমাৰ কচু কেইজোপাত মানে দেখি মোৰ বেয়াই লাগিছে মানে ইমান মানে জংঘল হৈ গৈছে নহয় এইখিনি কচু কিন্তু খাবলৈ বহুত ভাল দেই ঠাৰিটোও কিন্তু খাবলৈ বহুত বেছি মিঠা হয় আৰু আলুখিনিটোতো বাৰু ছিজনত বহুত সৰহ পায় এজোপাৰ পৰাই খাবলৈ বহুত ভাল লাগে মাছ হওক মাংসৰ লগত গতিকে এনেকৈ মানে আৰু পেলাই থৈ গ'লে কি হ'ব বাৰু যিমান দিন থাকোঁ চাফা কৰি মেলি আৰু থৈ যাম আৰু আমাৰ খৰি থোৱা ঘৰটো দেখিছে নহয় ভাঙি চিঙি একেবাৰে চেপেটা হৈ গ'লগৈ আৰু এইখিনি আৰু জুই জ্বলাই দিয়াৰ বাহিৰে আৰু বেলেগ কাম নাই আৰু কামখিনি শেষ কৰি লৈ আৰু এতিয়া যাবলৈ ওলাইছোঁ মাছ মাৰিবলৈ নদীত মাছ আহিছে আমাৰ ঘৰৰ ওচৰৰ কাষৰ নদীখনত সন্ধিয়াৰ কাৰণে কিবা এটা যোগাৰ কৰিব লাগিব নহয় জানো মানুহজনে লানি জাল লৈছে আৰু মই এইফালে খেৱালি লৈছোঁ কাৰণ মই খেৱালি মাৰিব পাৰোঁ মই খেৱালি মাৰি মানুহজনে লানি জাল পাতিব নদীত মানে এনেকুৱা সময়ে মাছ আহিয়ে থাকে আৰু নদীৰ মাছ খাবলৈ বহুত ভাল লাগে একদম মিঠা বাৰু তেনেহ'লে বলকচোন মাছ মাৰোঁ কিমান পাওঁ সকলোবোৰ আপোনালোকক দেখুৱাম যদি নেপালেও দেখুৱাম কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইফালে আহিয়ে মানুহজনে আগত লানি জালটো পাতি দিছে যোৱাকালিতকৈ আজি পানী বহুত শুকাইছে দেই আজি কিন্তু মাছ পাবলৈ লাগে এতিয়া পানী নাপায় বাৰু পানীৰ বস্তু নহয় জানো আৰু মই এইফালে খেৱালিটো মাৰিম ইয়াত ধুনীয়াকৈ চৰুতে ভৰাই লৈ আহিছোঁ চৰু এটা ধৰিবলৈ মানুহ লাগে ল'ৰাক মাতিছোঁ কিন্তু ল'ৰাই আহিয়ে পোৱা নাই দেখোন এইফালে খেৱালিখিনি মই ওলাই ৰাখি দিছোঁ দেই কাৰণ মানুহজনে মাছ পাইছ না বা পাতা লগে লগে পালি না অঁ ইয়াত লাগিছে আৰু ইয়াত দেখিছে পুঠি মাছবোৰ লাগিছে সৰু সৰু পুঠি মাছ এনেকুৱা মানে সৰু সৰু পুঠি মাছবোৰ লাগে আৰু
আমাৰ জালটো মানে পুঠি মাছো মানে ওলাই পলাই নাযায় মানে যি মাছ আহিলেতো আৰু লাগিবই এইখিনিতে এটা আছিলে নহয় মই গমেই পোৱা নাই উঠনিৰ পৰা পানী যে কমিছে বুলি মই চাব অহাই নাই নদীত আজি নদীৰ মাছ খাবলৈ পাওঁ নে নাপাওঁ নদীৰ পৰা মাছ মাৰি কৰি আহি গ'লোঁ আৰু ইয়াৰ চাওক কিমান পাইছোঁ আপোনালোককো অকণমান দেখুৱাই আছোঁ মানে বেছি সৰহ নাপালোঁ আৰু ইমান সময়ো মাৰিবলৈ নাপালোঁ কাৰণ সন্ধিয়াই হ'লহি যেনে তেনে মানে এক পিটিকাৰ কাৰণে হ'ব আৰু খাবলৈ